চাওক ডেলিমিটেশ্যনটো UPPL আৰু BPF-ৰ কাৰণে নহয়, ই অঞ্চলৰ ৰাইজৰ কাৰণে। আৰু এইটো ভাৰতৰ এটা প্ৰক্ৰিয়া হয়। যোৱা সময়ত ডেলিমিটেশ্যন বহুত ৰাজ্যত হৈ গৈছে, অসমত এইটো ৰৈ আছিলে আৰু সেই প্ৰক্ৰিয়াটো এতিয়া আৰম্ভ হৈছে। ইয়াৰ পিছত আকৌ ৰিডিলিমিটেশ্যন হ'ব। চ' ৰিডিলিমিটেশ্যন হোৱাৰ আগতে এইটো ডেলিমিটেশ্যন হৈছে। ইয়াত আমি আনন্দিত এইকাৰণে হৈছোঁ যে আমাৰ বডোলেণ্ডত আমাৰ 15খন এছেম্বলি চিট আমি পাবলৈ সক্ষম হৈছোঁ। আৰু যোৱাবাৰৰ ড্ৰাফটত কোকৰাঝাৰ লোকসভা সমষ্টিটো সেইটো ৰিজাৰ্ভ কৰি দিয়া হৈছিলে, কিন্তু এইবাৰৰ ড্ৰাফটত সেইটো আমি ST ৰিজাৰ্ভ দেখিবলৈ পাইছোঁ। আৰু ইয়াৰ লগতে আমাৰ বড়োসকল বা ট্ৰাইবেলসকলৰ লগতে বিভিন্ন জনগোষ্ঠীৰ লোকবিলাকে এতিয়া ৰিপ্ৰেজেণ্টেশ্যন পাব, এটা শক্তিশালী গণতন্ত্ৰ গঢ়াৰ কাৰণে সুযোগ পাম। আমাৰ ওদালগুৰি আৰু তামোলপুৰ দুইটা জিলা মিলি 6খন আমাৰ 6টা আমাৰ এছেম্বলি ছেগমেণ্ট আহিছে। আৰু ইফালে দৰঙৰ পৰা 4খন, দৰং আৰু কামৰূপৰ পৰা কামৰূপৰ 2খন, দৰঙৰ 2খন, 4খন সমষ্টি ইয়াত আহিছে। ই গোটেই মিলি পেলাই লোকসভা হৈছে। চ' এই লোকসভা দৰং যিটো লোকসভা নামাকৰণ, ইয়াৰ ওপৰত আমাৰ ৰাইজে বিচাৰে যে এই নামাকৰণটো ৰিথিংকিং কৰিব লাগে। আৰু ইয়াৰ লগতে চবেই বিচাৰিছিলে যে আমি বিচাৰিছিলোঁ যে BTRৰ ভিতৰতে 2টা লোকসভা সমষ্টি হ'ব লাগে, কিন্তু সেইটো ইয়াত নহ'ল। তথাপিতো যিখিনি কৰিছে খুব ভাল হৈছে আৰু আমি আশা ৰাখিছোঁ ৰিডিলিমিটেশ্যনৰ সময়ত সেইটো আৰু পাৰফেক্টলি হ'ব। এই অঞ্চলৰ ৰাইজে ফুল ৰিপ্ৰেজেণ্টেশ্যনটো পাব, সেইটো আমি আশা কৰিছোঁ। এইটো ৰিজাৰ্ভেশ্যনৰ কাৰণে অলপ অসুবিধা আছিলে। 2003 চনত যিটো চুক্তি হৈছিলে তাত এটা ক্ল'জ ৰাখি থৈছিলে, সেই ক্ল'জটোৰ কাৰণে এইটো অসুবিধা হৈছে। আৰু ইয়াৰ কাৰণে আমাৰ চিটটো হয়তো STটো আৰু 2-3টা বাঢ়িলেহেঁতেন, কিন্তু সেইটো বাঢ়াব নোৱাৰিলে। তথাপিতো আমাৰ এটা আশা আছে ইলেকশ্যন কমিশ্যনৰ ওচৰত যে আমাৰ পপুলেশ্যন পেটাৰ্ণটো চাই পেলাই আৰু যিহেতু এইটো এটা 6th শিডিউল হয়, এইটো নজৰত ৰাখি পেলাই আমাৰ ইয়াত ST চিটটো বাঢ়াই দিব, সেইটো আমি আশা কৰিছোঁ।